আমি পকৰি খাব লাগিছে চাহ পঠাবলৈ পকৰি পকৰি বজাৰ বাৰ যে আজি শনিবাৰ আছিলে সেইটো কাৰণে পকৰি লৈ অহা হৈছিল কিমান হ'ব হেল্ল' গাইজ এতিয়া মই আহি আছোঁ পথাৰলৈ আপোনালোক মই সেইটো ভিতৰত কৈছিলোঁ যে মই আমাৰ নিজৰ পথাৰত আহিম মাহঁত আহিব চ' ইয়াত চাওক মই বস্তু লৈ আহি আছোঁ এইখন পথাৰ গৈ আছোঁ পামকেইটা নে পথাৰলৈ আহি আছোঁ ইয়াত জাষ্ট এনে সৰু সুৰা বস্তু কেইটামান লৈছোঁ মিঠাই দুটামান লৈছোঁ তাৰপৰা আৰু আছে খাবলৈ বেঙেনা আছে তাৰপৰা এই চাওক বেঙেনা আছে তাৰপৰা ৰঙালাও এটা আছে সেয়া আৰু এই পথাৰত আহি আছে এইখিনি ধান দাই শেষে কৰিলে ই আগত আছে ই তাত আছে মই গৈ আছোঁ চাই থাকক আপোনালোকে যদি ভাল পায় তেন্তে চাই থাকক আৰু এয়া বৌ আমাৰ এই মই মিঠাই দিছোঁ এই সৰু ল'ৰা এই আমাৰ মামী তাতে আছে এয়া আমাৰ বৌ ৰাতিপুৱাৰ পৰা এই ধানতে লাগি আছে মই জাষ্ট আহি পাইছোঁহি আকৌ যাম ঘৰলৈ যাম সোনকালে এই বস্তু কেইটামান দিবলৈ আহিলোঁ তাৰপৰা এই কাঁচি এখন আছে তাতে এইখন ইয়াতে এই কাঁচি এখন দি পঠিয়াইছে এয়া সেই বস্তু উলিয়াই আছে চাওক এই চাওক এই মামীহঁত আছে এই মই মাছলৈ গৈ আছোঁ চাব এই মাছলৈ আহি আছোঁ এই মই কি দেখিছোঁ হয় এই ল'ৰাই ধান আছে এই আমাৰ মম এইখিনি আমাৰ ধান এইখিনি এই ইয়াৰ পৰা তালৈকে গোটেই জোৰলৈকে দেখিছে সেইখিনি আমাৰ ধান এইখিনি ইয়াৰ পৰা এনেকৈ গোটেই ৰাউণ্ডটো এইখিনি আমাৰ ধান এইখিনি আমাৰ এই মামীহঁতে দাই আছে এইখিনি ধুনীয়া আছে বেয়া হোৱা নাই মজা দেখিছে চাওক মই চবফালে দেখাইছোঁ ভিউটো চাওক একদম অ' মাই গড এতিয়া মই ধান কাটিম আমাৰ ইয়াক দিম মই ধান কাটিম ই দেখাই দিওঁ আপোনালোক চাব দেই কিমান হ'ব পইচা ভাই আমি পকৰি খাব লাগিছে চাহ পঠাবলৈ পকৰি পকৰি বজাৰ বাৰ যে আজি শনিবাৰ আছিলে সেইটো কাৰণে পকৰি লৈ অহা হৈছিলে টিফিন আছে এয়া বৌৱে খাই আছে এইফালে মামী আহিছে মামীয়ে খাব এয়া মা এয়া ভাইটি তাৰপৰা সেইটো আমাৰ হেৰি গুণ্ডা ভাল লাগিছে মানে এনেকৈ সিও জানিছে মইহে জনা নাই মই আপোনালোকক দেখাইছিলোঁ যে মই নাজানো দেই একদম মানে দীঘলকৈ কাটিলোঁ ই একদম পাৰিছে ই সৰু ল'ৰা হ'লেও ই জানে এই মানে সেই পথাৰ জেগা মানুহ যে সি পাৰিছে মামী ৰাতিপুৱাৰ পৰা কৰি আছে ভাল লাগিছে বাৰু এয়া মা এই কাঁচি এখন মই লৈ আহিছিলোঁ তাকে চাই আছে মায়ে এইটো আমাৰ দোষ মই যাবলৈ গুচি আহিলোঁ ঘৰত আহিলোঁ ত' অলপ টাইম এনেই থাকিলোঁ আৰু কিমান থাকিব মোৰ এফালেও কাম এটা আছে ইম্পৰ্টেণ্ট কাম থকাৰ কাৰণে মই আহিছোঁ ইয়াত বস্তু এটা দিব আহিছিলোঁ আপোনালোকে গম পালেই চ' আহিব এদিন আপোনালোকে আমাৰ ইয়াত আহিব নালাগে নিজৰ নিজৰ পথাৰত যাওক একদম তাত থাকক ৰাবাব টেঙা খাওক ভাত খাওক জুতি লওক তেতিয়া কিমান ভাল লাগিব এই চাওক মই এতিয়া গৈ আছোঁ এইটো বাটে আহিছিলোঁ এই মানুহ ঘৰেদি আহিছিলোঁ মানুহ ঘৰেদি বুলি ক'লে নহ'ব এই ঘৰ মোৰ চিনাকিয়ে হয় আমাৰ ককা হয় তাতে এইফালে চ' মই গৈ আছোঁ চাই দিব আপোনালোকে এয়া আৰু এইয়া আমাৰ ককা আইতা কিবা এটা কৈ দিয়ক কৈ দিয়ক কিবা এটা কি ক'ম যি মন যায় তাকে কৈ দিয়ক নাতি লগ পাই কেনেকুৱা লাগিছে নাতি লাগিলে ভাল লাগিছে আকৌ বিয়া পতাৰ কথা কৈছে এয়া আমাৰ ককা হয় চ' মই ইয়াত আহিছোঁ এই আমাৰ ককাহঁতৰ ঘৰ এইফালেদি যাব লাগে এইটো ৰাস্তাই মই গৈছিলোঁ ধান আমাৰ এইফালে আছে এই সিবাৰ আমি ককাহঁতৰ ঘৰতে থৈছিলোঁ ন ধান সিবাৰ ইয়াতে থৈছিলোঁ এইবাৰ কি হয় নাজানো চ' এয়া মই এইফালেদি আহিছোঁ এইফালেদি গৈছোঁ এতিয়া এইফালেদি আহিছোঁ এতিয়া যাম ভাত পানী খালে গা ভাল নাই বুলি কৈছে ধান অকণমান ভালে দেখিছোঁ তাই কি হয় নাজানো ঘৰ বনাই আছে ভালে লাগিছে বাৰু দেখি এতিয়া দুয়োগৰাকী অকলে নে আৰু আছে কোনোবা নাই নেকি মই গমেই নাপাওঁ বহুত দিনৰ দেখিছোঁ যে আহিলেও মই মানে ইয়ালৈ আহোঁ কিন্তু ইমান এইফালেদি এইটো ৰাস্তা এইটো চুকৰ ৰাস্তা আছে এইফালেদি যাওঁ আৰু আহোঁ এইফালে সোমোৱা নহয় ঘৰলৈ গৈ থাকোঁগৈ আৰু পাছত লগ পাম ত' ইমানখিনিয়ে মই দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ টাটা বাই বাই